वेलकम बैक टू पल्लवीज लाइफ नतुन एटा भिडिओ লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে গৰম বাৰো কেনেকুৱা পৰিছে বহুত বেছি পৰিছে নহয় জানো আমাৰ ইয়াত আজি পৰিছে 40 ডিগ্ৰী সেলসিয়াস মানে কিমান বেছি গৰম পৰিছে চাওকচোন আমি যেতিয়া সৰু আছিলো যেতিয়া মনত আছে অলপ অলপ তেতিয়া প্ৰায় 6 মাহ মান গৰম আৰু 6 মাহ ঠাণ্ডা হয় ইমান বেছি ভাল লাগিছিল আৰু এতিয়া দিনে দিনে গৰমৰ পৰিমাণ বহুত বেছি হৈছে আসলতে আমাৰ মানুহবিলাকৰে এইবিলাক এটা কাম নহয় জানো আমি গছ গছনি কাটি দিনে দিনে নষ্ট কৰিছো আৰু সেই কাৰণে প্ৰকৃতিয়ে আমাক এয়া দিছে এটা ৰিটাৰ্ন গিফটে ক'ব লাগিব এই গৰম বিলাক প্ৰকৃতিক আমি যেনেকে নষ্ট কৰিছো এয়া প্ৰকৃতিয়ে আমাক মানুহৰ জাতিটোক এয়া দিছে এটা ৰিটাৰ্ন গিফট মানে গৰমটো দিছে সঁচাকৈ গৰমৰ পৰিমাণ বহুত বেছি হৈছে দিনে দিনে নাজানো আৰু পিছলৈ গৈ কি হয় এইবিলাকতো ভাবি থাকিলে নহ'ব তাৰ মাজতে আমি কামবিলাক কৰি যাবই লাগিব সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ নিশ্চয় ভাল হ'ব ভিডিঅ'টো চাই তেতিয়াহ'লে আগলৈ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ এতিয়া আহি গলো মাছ কেইটামান বাচিবলে যেহেতু আনবিক স্কুলত থৈ অহা হ'ল আনবিক স্কুলত থৈ অহাৰ পিছতে ঘৰৰ ওচৰতে পালো এজন মাছলা আৰু তেওঁৰ পৰা ললো কেইটামান মাছ যেহেতু বহুত দিন হ'ল সৰু মাছ খোৱা হোৱা নাছিলে সেইকাৰণে ভাবিলো সৰু মাছ কেইটামান লওঁ আৰু আনবিকাও খাই ভাল পায় সৰু মাছবিলাক আৰু এয়া হৈছে কৰতি মাছ এই মাছকেইটা খাবলৈ খুব টেষ্টি হয় সেইকাৰণে ভাবিলো লৈ লওঁ আৰু ইয়াতে মই বাছি আছিলোঁ আৰু কমকৈ লৈছিলোঁ ইয়াত মই লৈছিলোঁ এপোৱা মাছকেইটা বাচিবলৈও ভাল যেহেতু বহুত চফা হয় আৰু এই আইটেম মই মাছকেইটা বাছি লওঁ এতিয়া মাছকেইটা মোৰ বাছি লোৱা হৈ গ'ল আৰু এতিয়া মই আকৌ এবাৰ ভালদৰে পানী দি ধুইছোঁ আগতে দেউতাই কয় যে মাছবিলাক যিমান ধুৱে সিমানেই বোলে মিঠা হয় সেইকাৰণে মই ইয়াতে মাছবিলাক ধুই আছোঁ আৰু সঁচাকৈ লেতেৰা পানী ওলাই থাকিলে এনেকৈ খাবলৈও ইমান মন নাযায় মই প্ৰায় 2-3 বাৰমান চফা পানীৰে ভালদৰে ধুই লৈছোঁ তাৰপাছত ধুনীয়াকৈ হালধি সানি ল'ম এতিয়া মাছকেইটা দিছোঁ মই অলপমান হালধি আৰু ধুনীয়াকৈ ইয়াতে মই ভালদৰে সানি ল'ম আৰু কেইটামান ভাজি ল'ম আৰু বাকীকেইটা ফ্ৰিজত থৈ দিম এতিয়া আহি গ'লো আচল কামটোলে মানে মাছ বাছি উঠাৰ পাছত যেন বেচিনটো ইমান গোন্ধাই থাকে একেবাৰে বেয়া লাগে মাংসটো বহুত বেছি নুগোন্ধায় কিন্তু এই মাছ বোলা বস্তুটো যে বহুত গোন্ধায় বিশেষকৈ সৰু মাছ আৰু এয়া মই ভালদৰে প্ৰিল দি বেচিনটো ধুই লৈছোঁ তাৰ পাছত আকৌ এবাৰ হেণ্ড ৱাছ দি পেলাই ভালদৰে ধুই ল'ম এতিয়া ভালদৰে বেচিনটো ধুই উঠাৰ পাছত এতিয়া ডাইৰেক্ট আহি গ'লোঁ ফ্ৰিজটো চাবলৈ কি আছে বুলি আৰু ইয়াতে দেখিলোঁ যে অলপমান দাংবডি আছে আনবিকাই যিহেতু দাংবডি খাই ভাল পায় সেইকাৰণে ল'লোঁ অলপমান মই দাংবডি আৰু বইল দাইল বনাম সেইকাৰণে লৈছোঁ ইয়াতে মই অলপমান টেঙামৰা পাত আৰু এয়া অলপমান টেঙামৰা লৈছোঁ অলপমান বইল দাইল বনাম আৰু এতিয়া আহি গ'ল আনবিকা স্কুলৰ পৰা একেবাৰে জোতা খুলি আহিছে যিহেতু বহুত গৰম কি জোতা নিপিন্ধাকৈ আহিলা মই দাঙি আৰু পঢ়িলা নাই আজি পঢ়িলা কি কৰিলা বৰমা যাব হ'ল অলপ পিছত যাব তুমি ইমান ঘামি আহিছা বৰমাক দেখি পালা ভাল লাগিলে আৰু শুনাচোন শুনা কি পঢ়িলা আজি কোৱা কি দিছিলে 1 2 পাৰিলা ঠিক আছে হা ফ্ৰেছ হৈ ল'বা হা এতিয়া আনবিকা স্কুলৰ পৰা অহাৰ পিছত মই তাই ড্ৰেছটো অলপমান খুলি দিলোঁ আৰু হাজবেণ্ডক মই কৈ আছিলোঁ যে চাওকচোন তাই ইমান ঘামিছে সঁচাকৈ স্কুলত ইমান খেলি থাকে আৰু পূৰা ঘামিয়ে থাকে আৰু তাইক মই কৈ আছিলোঁ যে অলপমান তুমি দৈ খাই লোৱা তাই যিহেতু দৈ খাই ভাল পায় তাই কৈছে যে মই দৈ নাখাওঁ যিহেতু মই এতিয়া টিফিন খাই আহিছোঁ আৰু মোৰ অফ হৈ যাব আনবি স্কুলৰ পৰা অহাৰ পিছত মোৰ এটা প্ৰথম কাম হৈছে যে তাই স্কুলৰ বেগটো চেক কৰা তাই টিফিন ভালকৈ খাইছেনে নাই আৰু তাই কপিবিলাক কি লিখিলে আজি বা কি পঢ়িলে আৰু ইয়াতে মই টিফিনটো চেক কৰিবলৈ লৈছোঁ আজি দিছিলোঁ মই তাইক ফ্ৰাইড ৰাইচ আৰু অলপমান বুন্দিয়া দিছিলোঁ আৰু তাই ধুনীয়াকৈ টিফিনটো ফিনিছ কৰি আহিছে সঁচাকৈ টিফিনবিলাক ফিনিছ কৰি আহিলে কিন্তু মনটো বিৰাটেই ভাল লাগি যায় এতিয়া আনবিকাক অকণমান গা পা ধুৱাই দিলোঁ তাৰপাছত তাইক দিছোঁ অলপমান টিভি চাবলৈ আৰু এই সময়খিনিতে মই অলপমান দাইল বনাব লৈছোঁ যিহেতু টেঙামৰা আগ মই অলপমান লৈছিলোঁ আৰু এয়া বনাইছোঁ মই বইল দাইল মানে ইয়াত অকল নিমখ হালধি আৰু টেঙামৰা পাত দিছোঁ আৰু 2টা চিটিত আমাৰ দাইলটো পূৰা ৰেডি হৈ যাব
এতিয়া দাইলখিনি হয় মানে মই আনফালে লৈছোঁ অলপমান দাংবডি যিহেতু মই দাংবডি আৰু আলুৰ চব্জি বনাম আৰু এতিয়া মই আলু এটা কাটি ল'বলৈ লৈছোঁ যিহেতু আলুবিলাক মই কাটি অলপমান নিমখত তিয়াই থওঁ নিমখ পানীত দি থ'লে আলুৰ যিটো ষ্টাৰ্চটো অলপ হ'লেও ওলাই যায় তাৰপাছত মই ব্যৱহাৰ কৰোঁ আৰু এয়া দেখিছেনে আলুটো লৈছোঁ আৰু ভিতৰত একদম বেয়া ওলাইছে এতিয়া লৈছোঁ মই 2 নম্বৰটো আলু কিন্তু এইটোৰ পুৰা মাজত বেয়া ওলাইছে জানো এনেধৰণে কৰোঁতে মোৰ প্ৰায় 3টা আলু কাটিলোঁ কিন্তু পিছত আমনি লাগি গ'ল যিহেতু মই নিমখ পানীত তিয়ামেই সেইকাৰণে ছাইডৰ পৰা অলপ ভালটো লৈ ল'লোঁ 3টা আলু কাটিছোঁ সঁচাকৈ যে ইমান বেছি আজিকালি বেয়া ওলায় বস্তুবিলাক এতিয়াতো আমাৰ যুগত এনেধৰণে হৈছে চব্জিবিলাক কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে বাৰু কি খাব এনেকুৱা মোৰ কেতিয়াবা চিন্তা হয় তাৰ মাজতে আলুবিলাক নিমখ পানীত অকণমান সময় মই তিয়াই থ'ম যিহেতু তাত অলপমান বীজাণু থাকে নিচিনা লাগে এয়া মই আলুখিনি অলপমান নিমখ পানীত তিয়াই থৈছোঁ এতিয়া মই দাংবডিবিলাক ভালদৰে কাটি ল'ম এতিয়া দাংবডিখিনি কটা হৈ গ'ল আৰু এতিয়া মই চেক কৰিবলৈ লৈছোঁ মোৰ দাইলখিনি যিহেতু বইল দাইল বনাইছিলোঁ আৰু এয়া হৈ গ'ল আমাৰ গৰম দিন বিশেষ দাইল আৰু এয়া একেবাৰে বইল দাইল বনাইছোঁ গৰম দিনত এনেধৰণে খাবলৈ কিন্তু বিৰাটেই বেছি ভাল লাগে আৰু আনবিকাই কিন্তু খাই বহুত ভাল পায় এয়া মই দাইলখিনি কাঢ়ি লৈছোঁ আৰু একেটা কুকাৰতে মই বনাম অলপমান ভাত যিহেতু হাজবেণ্ড অফিচত গৈছে আমি দুজনীয়ে এতিয়া খাম আনফালে মই এতিয়া দাংবডিখিনি বনাবলৈ লৈছোঁ আৰু ইয়াতে মই অকল নহৰু দি পেলাই তেলত দাংবডিখিনি ভাজিম এনেধৰণে খাই ভাল লাগে মই পিঁয়াজটো ইমান বেছি ভাল নাপাওঁ কিন্তু নহৰুটো খাই মই বহুত ভাল পাওঁ এয়া দাংবডি আলুখিনি মই একেবাৰে চিম্পল ইয়াতে মছলাও নিদিওঁ অলপমান হালধি দি পেলাই মই এনেধৰণে দাংবডি আলুখিনি ভাজি লওঁ এতিয়া দাংবডি আলু চব্জিখিনি ঢাকন দি মই কম জুইত অলপমান সময় সিজিবলৈ দিম আৰু চব্জিখিনি সিজে মানে মই লৈছোঁ আনফালে এটা দৈ খাই থাকিব লাগে সঁচাকৈ গৰম দিনত দৈটো খাব লাগে বহুত বেছি ভাল হয় আৰু ইয়াতে মই লৈছোঁ কইনাকাৰ দৈ আৰু এয়া সৰু সৰু বাটিত আহে প্ৰায় 200 গ্ৰামৰ হয় দৈটো খাই মই আকৌ যাম কিচেনলৈ যিহেতু বনাই আছোঁ আৰু খাই লোৱাৰ মাজতে নিজৰ স্বাস্থ্যটো যত্ন ল'ব লাগে নহয় জানো আৰু চব্জিখিনি হয় মানে মই আনফালে ভাবিলোঁ ৰাতিপুৱাই এটা কাম হাতত লৈছিলোঁ মানে মানি প্লাণ্ট কেইটা মোৰ একেবাৰে বেয়া হৈ গৈছিল সেইকাৰণে ভাবিলোঁ মই এনেধৰণে অলপমান নতুনকৈ টাব এটা ধুই দিওঁ আৰু আনফালে দেখিছেনে এডাল চিৰিৰ নিচিনা এইডাল আচলতে আমি যেতিয়া ঘৰ বনাই আছিলোঁ তেতিয়া কোনোবা এটা পাৰ্টিয়ে ঘৰতে এৰি থৈ গ'ল মানে কিবা পেলনীয়া হয় আৰু মই তেতিয়াই ভাবিছিলোঁ যে এনেধৰণে কিবা লতাজাতীয় গছ এজোপা লগাই দিলে ভাল লাগিব আৰু যিহেতু মানি প্লাণ্ট আছিলে সেইকাৰণে ভাবিলোঁ এনেধৰণে অলপমান ডেক'ৰেট এটা কৰি দিওঁ অকণমান ডাঙৰ হ'লে দেখিবলৈ ভাল লাগিব আৰু এইবিলাক কাম আজৰি নোহোৱা নিচিনা কিছুমান কাম আৰু আনফালে লৈছিলোঁ এটা সৰু পট এটা আছিলে এইটোতে মই মানি প্লাণ্ট যোৱাকালি লগাইছিলোঁ কিন্তু পাতখিলা অলপমান বেয়া হৈ গৈছিলে সেইকাৰণে কেঁচিয়ে দি কাটি ল'লোঁ আৰু ভাবিলোঁ ইয়াতে অলপমান মোৰ যিহেতু পাথৰ কিছুমান আছিলে সেইবিলাক অকণমান দি পেলাই অকণমান ডিজাইন কৰি দিওঁ আৰু ইয়াতে মই বাছি আছোঁ পাথৰ কোনটো ভাল লাগিব কোনটো বেয়া লাগিব কিন্তু ইয়াতে সৰু সৰু কিছুমান বগা পাথৰ আছিলে আৰু এই হোৱাইট কালাৰ পাথৰকেইটা কিন্তু দেখিবলৈ ভাল লাগিছে এইটো এতিয়া হৈ গ'ল আৰু চুকত দেখিছেনে এইটো এটা পট এইটো আচলতে এটা টিপট হয় আৰু যেতিয়া আমি ঘৰ শিফ্ট কৰিছিলোঁ তেতিয়া ইয়াৰ ওপৰৰ যিটো হেণ্ডেল আছিলে ভাগি গ'ল সেইকাৰণে ভাবিছোঁ এনেধৰণে অলপমান মানি প্লাণ্ট কৰি থওঁ আৰু এইটো মই দিম আমি নন ভেজ কিচেনৰ এই খিৰিকীৰ ওচৰত থৈ দিম মই আচলতে গছ চছবিলাক ঘৰৰ ভিতৰত থাকিলে বহুত ভাল পাওঁ সেইকাৰণে ইয়াতে থৈ দিওঁ বুলি ভাবিছোঁ আৰু আনফালে ইয়াক মই লৈ যাম আমাৰ বাৰান্দাত চুৰিকেইটা আছে তাতে থ'ম যিহেতু তাত গ্ৰিল আছে আৰু তাত থৈ দিলে অলপমান মানি প্লাণ্ট ওপৰত বগাই যাব তেতিয়াও চাগে দেখিবলৈ ভাল লাগিব পিছত বাৰু মই দেখাম আজি ইয়াতে থৈ দিলোঁ এতিয়া আমাৰ আনফালে এয়া দাংবডি আলু হৈ গ'ল ধুনীয়াকৈ অলপমান ফ্ৰাই কৰি দিছোঁ আনবিকা খাই যিহেতু ভাল পায় আৰু এয়া হৈ গৈছে আমাৰ চব্জি ৰেডি আৰু আনফালে মই আনবিকাৰ থাল ৰেডি কৰিছোঁ দুপৰীয়াৰ এয়া ভাত লগতে আছে বইল দাইল টেঙামৰা আগ দিয়া আৰু লগতে আছে এয়া আলু আৰু দাংবডিৰ এখন চব্জি শুকান চব্জি আৰু লগতে কেইটামান মই তাইক দিম মাছ যিহেতু মাছ ফ্ৰাই কৰিছিলোঁ আৰু এয়া হৈছে গৰম দিনৰ চিম্পল এসাঁজ আৰু এতিয়া ভাত পানী খাই উঠি মই হাজবেণ্ডৰ কাৰণে অলপমান ড্ৰিংক এটা মই ৰেডি কৰি থ'ম বুলি ভাবিলোঁ আচলতে এয়া হৈছে বগৰীৰ গুড়ি মায়ে বহুত বছৰৰ আগতে বনাই দিছিলে আমাৰ ঘৰৰ বগৰী এজোপা খুব ধুনীয়াকৈ শুকুৱাই দিছিলে আৰু ইমান বছৰ ধুনীয়াকৈ আছে দেখিছেনে এয়া মই পানীত তিয়াই থ'ম যিহেতু লগে লগে বনালে ইয়াৰ টেঙা ভাৱটো নাহে আৰু ইয়াত অলপমান নিমখ দিয়া আছিলে সেইকাৰণে মই পানী দি পেলাই এনেধৰণে তিয়াই থ'ম আৰু ফ্ৰিজত থৈ দিম ঠাণ্ডা হৈ থাকিব আৰু হাজবেণ্ড আহিলে ইয়াৰে মই চৰ্বত বনাই দিম আৰু গৰম দিনত কিন্তু এনেধৰণৰ বস্তুবিলাক আমি খাই থাকিব লাগে
এয়া দিছিলো এতিয়া মই আনবি কৰিবলৈ যেহেতু গধূলি সময়ত অকমান তাইক মই পঢ়াবলৈ বহো অকমান হেবিটৰ কাৰণে তাই বোলে আজি নকৰে তাই কৰিবলৈ মন নাই বোলে তাই সেইকাৰণে মোক দিছে কৰিবলৈ আৰু এয়া তাই লিখি দিছে কাউন্ট কৰিব লাগে কেটা আছে আৰু এয়া দেখিছেনে তাই মোক দিছে কৰিব কাৰণে এয়া মই কেনেকৈ কৰিম এতিয়া সাৰ্কেল কৰিম ইয়াত কোনটো হ'ব কৰিম মই নাজানো নহয় কৰিব তুমি মোক শিকাই দিবা ঠিক আছে আহা এটা মোক কোৱাচোন মই কেনেকৈ কৰিম তুমি এনেকে সাৰ্কেল এটা দিবা এটা সাৰ্কেল 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 দিবা ঠিক আছে আৰু এইবিলাক যেন তুমি নকৰিলা কিয় কিয় মন নগল কৰিবলৈ এনে মন নগলে নহব ন হয় নেকি ঠিক আছে নেলাগে হা দেতা আহিব এতিয়া নাই এইটো বেয়া হেবিট সদায় বেলেগ বস্তু হা প্লিজ মৰ্টন লাগিব জানো আনে নানে দোকান বন্ধ হলে কিনো নানে হয়নে কেতিয়া খাব লাগে সদায় খাব নালাগে সদায় খাব মই এতিয়া তুমি মোক কোৱাচোন আনবিকা চোৱাচোন চোৱা হ'ব পোকটো আহক দিয়া শুনাচোন তুমি মোক এটা কথা কোৱা মৰ্টন চকলেট এইবিলাক হেল্ডি বস্তু নে হা ভালকে কোৱা তুমি মোক বেয়া বস্তু কি ভাল বস্তু কি হয় ভাল বস্তু কি হয় মটৰ দাইল আৰু বেঙেনা হেল্ডি বস্তু আৰু চব চব্জি খাব লাগে ন মাছ গাখীৰ তুমি কি খাইছ দৈ ভাত চব হেল্ডি বস্তু ন আৰু বেয়া বস্তু বানানা চিপছ কেতিয়াবা খাব পাৰি হয়নে কেতিয়াবা খাব পাৰি হয়নে অলপ বেয়া কিন্তু কেতিয়াবা খাব পাৰি বহুত দিনৰ পিছত হয়নে তুমি দৈ ভাত খাই ভাল পোৱা কিমান বেছি ভাল পোৱা ইমান ভাল পোৱা